হে গাইজ পোনপ্ৰথমে আপোনালোক সকলোকে হেপী দিৱালী মোৰ ফালৰ পৰা আৰু আমি ঘৰত আজি চাওকচোন ইপিনে লাইট লগাইছোঁ আৰু ইপিনে আমাৰ ভণ্টিয়ে পিৰালি মচি আছে আৰু আমাৰ ঘৰৰ নাজিৰ ফুলকেইটা যে ইমান যে ধুনীয়াকৈ লাগি আছে আৰু আমি এইটো ঘৰৰ পিৰালি বুলিয়েই কওঁ আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব আৰু ইপিনে আমাৰ মায়ে একদম ধুনীয়াকৈ মানে চোতালখন মুচি আছে গোবৰেৰে আৰু আমি এতিয়া গোটেই কেইজনী বহি খাই আছোঁ মিঠাই যিহেতু ভণ্টিয়ে গৈছিলে বজাৰৰ পৰা আনিছে বম আৰু মিঠাই তাকে আমি সকলো ইয়াত বহি কেনে খাই আছোঁ আৰু ইপিনে আমাৰ দেউতাই কাটি আনিলে কলগছ তাকে মই মানে গাঁতটো খান্দি আছোঁ কলগছ পুতিবলৈ আৰু আজি কিন্তু দেৱালী নহয় হা আজি কালী পূজাহে তথাপিও আমাৰ ইপিনে নিয়মটো কালী পূজাৰ দিনাই কলগছ পুতে আপোনালোকৰ দুদিনো কলগছ পুতে নে এদিন পুতে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এতিয়া মোৰ কলগছ পুতা হৈ গ'ল আৰু এতিয়া মই প্ৰথমে মাটি চেকিকেইটা ধুই লৈছোঁ আৰু এয়া চাহ সন্ধিয়াৰ টাইম হৈ আহিল মই লাইটখিনি জ্বলাই দিলোঁ কেনেকৈ লাগিল কমেণ্ট কৰি জনাব আৰু ইপিনে চাওক আমাৰ মা আৰু ভণ্টি চোতালৰ মাজত কিমান যে ধুনীয়াকৈ বহি আছে আৰু ইপিনে আমাৰ ভণ্টিয়ে তুলসী গছত প্ৰথমে চাকি গছ দি লৈছে তাৰপিছত কলগছ তলিত চাকি গছ দি লৈছে আৰু ইপিনে মই চাকি কেইগছত মানে তেল দি আছোঁ আৰু আমাৰ ভণ্টি আৰু মই দুয়োজনীয়ে মিলি এতিয়া চাকি কেইগছ জ্বলাই মানে য'ত এতিয়া দিব লাগে তাত আমি দুয়োজনীয়ে মিলি চাকি কেইগছ এতিয়া দি যাম আমি কলগছত দিম প্ৰথমে চাকি কেইগছ দুয়োজনীয়ে মিলি ভণ্টি আৰু মই তাৰপিছত দিম আমি ৰাস্তাত দিম আমি চবতে এতিয়া চাকি কেইগছ দি লওঁ দুয়োজনীয়ে মিলি আৰু এতিয়া মোৰ চাকি বন্তি দিয়া চব হৈ গ'ল আৰু এতিয়া আহিলোঁ মই বম ফুটাবলৈ প্ৰথম মই চিৰচিৰি লৈছোঁ কিয়নো মোৰ বম ফুটাবলৈ অকণমান ভয় লাগে তাৰ কাৰণে চিৰচিৰিকৈ জ্বলালোঁ আৰু ইপিনে আমাৰ ভণ্টি হেনো বম ফুটাই তাকেহে বম পেকেট লৈ বম পেকেটটো এৰুৱাই আছে তাই আৰু মই এতিয়া প্ৰসাদ খাই আছোঁ যিহেতু আমাৰ ওচৰৰ ককাহঁতৰ মানে কালী পূজা শৰাই দিছিল তাকে প্ৰসাদ দিছে ইপিনে আমাৰ ভণ্টিহঁতো খাই আছে বহি ময়ো খাই আছোঁ ইপিনে দাদাহঁতো খাই আছে আৰু ইপিনে আমাৰ দেউতাই হেনো কলগছ বম ফুটাই মানে ভণ্টিয়ে ফটো উঠাই আছে তো আপোনালোক সকলোকে হেপী দিৱালী তো বাই বাই সকলোকে